হাই ৱেলকাম টু মাই চেনেল আব্দুল ফাৰুক। আমি আজি ফাৰ্ষ্ট ভ্লগ কৰিম মই চাব সকলোৱে ভাল লাগিব। আমি আজি নাগৰীজুলি যাম। ৱাটাৰ কি আছিল নদী আছে, তাত ভাল লাগে, প্ৰাকৃতিক পৰিৱেশ আৰু নেচাৰেল চব একদম ভাল লাগে আৰু যাই আছোঁ। আপোনালোকে দেখা পাব, মোৰ ভিডিঅ' চাই থাকিব, দেখা পাব নাগৰীজুলি। আজি আমি বহুতো লগৰ সৈতে যাম আৰু মোৰ লগত যাব আমাৰ কি আছিলে সৰু ভাই শাকিল আহমেদ। তেওঁ ভ্লগ কৰিব, তেওঁৰো ভ্লগটো চাই ল'ব আপোনালোকে। একেই ভ্লগ একেলগে কৰিম, আমি একেলগে যাম। আমি বহুত লগৰবিলাক যাম আজি ফুৰিম বুলিয়ে যাম, মস্ত এনজয় কৰিম আৰু আজি। বাই বাই, আমি এতিয়া যাম আৰু ঘৰৰ পৰা ওলালোঁ। এতিয়া ঘৰৰ পৰা ওলাই গৈ আছোঁ। হোৱাই নাই দেখোন, কি কৰি আছে চাওঁ আমি। একোতে আহি আছে। আমি যাম আৰু বাকী লগৰবিলাকে ফোন মাৰি আছে। দেৰি হ'ল আমাৰ দূৰে ওলাওঁতে, মানে অলপ অলপ ষ্টাইল কৰি আছেতো, সেইকাৰণে অলপ আমাৰ দেৰি হৈ আছে। মানে এতিয়া আহিছেই, আমি যাওঁৱে। হেলমেটটো লৈ লোৱা নাইবালে আৰু আমি সকলোৱে যাম। চাই থাকিব ব্লগটো, ভাল লাগিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ট্ৰেভেলিঙত যাবৰ কাৰণে সাজু আমি ৰেডি। আমি এতিয়া যাই আছোঁ। আৰু আমাৰ কি আছিল চেনেলটোৰ বিষয়ে কৈ দিয়া অলপমান, কৈ পেলাই আমি যাওঁ আৰু বাই বাই। দুয়োটাৰে নিউ চেনেল হয়, ইয়াৰ আব্দুল ফাৰুক আৰু মোৰটোৰ আছে শাকিল আহমেদ ৰঙিয়া। দুয়োটা চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিব। আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো চাই। ইয়াৰ হয় ফাৰ্ষ্ট ভ্লগ আৰু মোৰ এইটো 2 নম্বৰ ভ্লগ হয়। তো ফাৰ্ষ্ট ভ্লগটো চাব। তো বাই বাই, আমি আহিছোঁ। बाय। शायरों से लफ्ज लेके थोड़े से उधार बोलना ये चाहता हूँ दिल से तुमको यार, हो रहा था हो गया है हल्का। আমি আহি চাহপাতৰ বাগিচাৰ মাছ পালোঁ। কিমান মজা লাগে, লগত এয়া সৰু কিবা এটা চিনাৰিটোৱে ভাল লাগে। এয়া চাওক চাহপাতৰ বাগিচা, ৰাস্তা ইফালেও আছে চাহপাতৰ বাগিচা, দুয়োটা পাৰে। আমি এতিয়া লগৰবোৰ গুচি গ'ল, আমিও যাই বাই। আৰু আগত দেখা পাব, লগ পাম। এয়া ফাইনেলি আমি নদী পালোঁৱে আহি। এয়া গৈ আছোঁ আৰু লগৰবোৰ আগত যাই আছে। পামেই আৰু অলপ, মানে এতিয়া যাই আছোঁ ধুনীয়াকৈ। এখন হাতেৰে বাইক চলাই আছোঁ, এখন হাতেৰে ভিডিঅ' বনাই আছোঁ। অলপ কষ্ট হৈছে, তথাপিও মানে ভাল লাগিছে আৰু তথাপিও মজা এটা লাগিছে আহি বহুত। এয়া কিমান মজা চিনাৰী দেখা পাব তোমালোকে। যাই আছোঁ আমি। ফাইনেলি আমি আহি নাগৰীজুলিৰ পৰা আমি এবাৰ কি আছিল বগামাটি যাম। ইয়াত কিবা কাৰণে খাই ল'লোঁ। লগৰবোৰ এতিয়া চব যাব ওলাইছে। এয়া যাওঁ, আমিও যাওঁ বাই, চাই থাকিব। এয়া চাব পাৰে চাৰিও চাইডে বগৰী গছেৰে আৱৰি আছে, ভাল লাগিল। আৰু কি ধুনীয়া একদম ঠাণ্ডা ঠাণ্ডা হাৱা বলি আছে, একদম গা চা মানে ঠাণ্ডা লাগি গৈছে। আৰু বৰষুণ পৰি আছে ইয়াত, আৰু চাৰিওফালে একদম বগৰী লাগি থাকিলে ভাল লাগিল হয় আৰু। এয়া আহি আছোঁ বগামাটি প্লেচ পালোঁ আমি। এতিয়া খোজকাঢ়ি অলপ ভাগে যাম। গৈ আছোঁ, এইটো এটা মন্দিৰৰ ফালে যাম আমি। প্ৰকৃতিয়ে নেচাৰেল পুৰা ধুনীয়া একদম, কি মজা। আৰু এয়া কি দেখিলোঁ, কেকটাছ। মৰুভূমিত থাকে যে কেকটাছৰ দৰে বনাইছে, ভাল লাগিছে গেটখন কেকটাছৰ দৰে। ফাইনেলি বৰ মজা লাগিছে। এয়া মৰুভূমিত যাব নালাগে আৰু বগামাটিত আহিলে কেকটাছ দেখা পাই যাব আপোনালোকে। এইখন গেট, আমি সোমাই আছোঁ। এইকেইটা আগতে আহোঁতে নাছিল, এতিয়া নতুনকৈ বনাইছে চাগে। যাই আছোঁ আমি।
চাই থাকিব মোৰ কোনটো अपना राज है डरने की क्या बात है ये तो बस शुरुआत है ये तो बस शुरुआत है अरे अभी तो पार्टी शुरू हुई है ফাইনেলি গা পা ধোৱা হ'ল কাপোৰ চাপোৰ পিন্ধি আছে আমি যাম এতিয়া ঘৰ ফালে হ'ম কৰ্ম আৰম্ভ কৰিম চুলি জিকি আছে গা চা ধুলো গা চা মুচিলো ভালদৰে এতিয়া যাওঁ ফাইনেলি যাওঁ আমি কিবা কৰিলো অলপ ঘূৰি ঘূৰি আহিলো এতিয়া যাওঁ বাই বাই I was broken from a young age, taking my soak into the masses, writing my poems for the few that look at me, took at me, shook at me, feeling me, singing from heartache, from the pain, taking my message from the veins, speaking my lesson from the brain, seeing the beauty through the. Hey, you made me a believer. ফাইনেলি আহি পালোঁ ঘৰ এতিয়া গাড়ী সোমাম লগত বাই ঘৰ পালোঁ আৰু বাই বাই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো